Jangmie Chikloni Pai Siani, Bagjan subdivision ke parlo, Balipathar National Highway Thongke Prasir ke Batowar Piakung along, Saint Thomas Catholic Church, Bagjan along, kimi, kangpu. Sonsi Japrajan Paris ke parlo, Saint Thomas Catholic Church ahem kimi, kangpu jamek, adapor Pai Sir ke Brachitimapor, Father Tom Lapen, Father Joy Pen, kimi, kangpu pangcheng pon. Lason si Parokrisir ke Bratroxi ke Braponing Kanpen, Saint Thomas Catholic Church, Thirklong ahem kimi chikimsi in Puponlo, Lapen hem Pujisu Christo han ke Kroya Menpen, Tangka Chirungsi, Bangso Church Kim Rang Patang Ponsi, Pini Arni Game Arnam Ahirjume Pen in Puponlong Lu. Lapen tu Father Tom Lapen, Father Joy Tumchetong Dun Pen, Japrajan Paris ke Parlo, Mondoli Inkora Poa Pastor, Sister Mother Teresa atum lapen dikon atum pen ke chenglok hem phuji so phan ke kroyara atum chetong dunsi hijume hang pidum বহুত পুৰণি 1975 পৰা আমি আৰম্ভ কৰিছিলোঁ আমাৰ পূৰ্বপুৰুষবিলাকে গতিকে আমি এনে সংখ্যা হিচাপত বহুত কম আৰু একমাত্ৰ সেয়া সম্ভৱপৰ হৈ উঠিলে আজি যিহেতুকে আমি ইনগ্ৰেশ্যন আৰু ফ্লেগশ্বিপ প্ৰগ্ৰাম ৰাখিছিলোঁ তো একমাত্ৰ আমি যাক বিশ্বাস কৰোঁ তথা নেদেখাজনক আৰু সেই ঈশ্বৰৰ আশীৰ্বাদত আজি সকলো সহায় সহযোগিতা আগবঢ়াৰ কাৰণে আজি আমি এই গীৰ্জাঘৰটো অপেনিং কৰিবৰ কাৰণে সক্ষম হ'লোঁ। গীৰ্জাঘৰৰ নামটো চেণ্ট থমাছ কেথলিক চাৰ্চ বাগজান। ইয়াৰ আণ্ডাৰত চাৰ্চ বুলিতো নাই, কিন্তু ইয়াৰ ওপৰত যিটো নেকি আমাৰ পেৰিছ হ'ল আমাৰ যেনিবা জপৰাজান পেৰিছ আৰু আণ্ডাৰ ডিফু ডাইচিছৰ আণ্ডাৰত জপৰাজান পেৰিছ আছে আৰু এই পেৰিছৰ আণ্ডাৰত আমি বৰ্তমান কাৰ্বি মণ্ডলী প্লাছ আমাৰ আদিবাসী মণ্ডলী সহ আমি বৰ্তমান 15টা মণ্ডলী আছোঁ আৰু ইয়াত যিবিলাক মুৰব্বী অৰ্থাৎ মণ্ডলীৰ পালক বা পাষ্টৰে কওক বা ৰেভাৰেণ্ট বা ডিকন আজি সুদূৰ পৰা আমাৰ যিজন নেকি এই দিশৰ মুখ্য অতিথি অহা কথা আছিলে, গতিকে তেখেতক গা অসুখ বুলি আমি গম পালোঁ আৰু আমাৰ বিশ্বজনে জনালে আৰু তেখেতৰ জেগাত যেনিবা ৰিপ্ৰেজেণ্টেটিভ কৰিবৰ কাৰণে আমাৰ চিফ গেষ্ট হৈ আজি ইনগ্ৰেশ্যন প্ৰগ্ৰামত ভাগ ল'লে। তেখেতৰ নাম হ'ল ফাদাৰ টম আৰু লগতে আমাৰ পেৰিছ আণ্ডাৰৰ যিজন মুৰব্বী অৰ্থাৎ ফাদাৰ জয় তেখেতৰ সহযোগিতা তথা আমাৰ চেণ্ট থমাছ চেণ্ট ডমিনিক চাৰ্চৰ ফাদাৰসকল উপস্থিত আছিল, লগত আমাৰ মাদাৰ টেৰেছা ছিষ্টাৰসকল আৰু ছিষ্টাৰসকল তথা আৰু বিভিন্ন মণ্ডলীৰ যিমান আমি নিমন্ত্ৰণ কৰিছিলোঁ। Balipathar pen project terang karbing long lai.